হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ইজি আৰু চিম্পল ৰেচিপি। আশা কৰোঁ ভাল পাব। এতিয়া হওক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পোনপ্ৰথমে মই গৰম পানী ল'লোঁ এটা বাতিত, আৰু তাৰপিছত ইয়াতে মই সেই বজাৰৰ পৰা কিনি অনা শুকান মাছখিনি ইয়াতে মই হাতৰ জোখেৰে 2 মুঠি আৰু অকণমান বেছিকৈ দিছোঁ। এতিয়া মই এনেকৈ পানীখিনিত মাছখিনি প্ৰায় 5 পৰা 10 মিনিট সময়ৰ কাৰণে এনেকৈ ৰাখি দিম। এনেকৈ ৰাখি দিলে কি হয়, যিহেতু আমি বজাৰৰ পৰা আনিছোঁ, ইয়াতে ধূলি বালি বা বিভিন্ন ধৰণৰ লেতেৰা কিবা লাগি থাকিব পাৰে। এনেকৈ যেতিয়া আমি গৰম পানীত মাছখিনি দি দিম, ধুনীয়াকৈ যিখিনি লেতেৰা থাকে, সেই দেখিছেনে পানীবোৰ কেনেকুৱা ঘোলা পানী হৈছে, সকলোখিনি গৰম পানীত গুচি যায়। আৰু লগতে ইয়াত যদি কিবা বীজাণু থাকিব পাৰে তো সেইখিনিও ধুনীয়াকৈ গৰম পানীত মৰি যায়। চ' তাৰপিছত আমি এনেকৈ ভালকৈ আৰু এবাৰ এইখিনি গৰম পানী দি ধুই মই আকৌ এবাৰ গৰম পানী ল'ম। তাৰপিছত লাহেকৈ ঠাণ্ডা পানী দি ধুনীয়াকৈ ধুই ল'ম। বাৰে বাৰে মই এনেকৈ প্ৰায় বহুতবাৰ ধুলোঁ। আৰু চাওকচোন, মাছখিনি মই ওপৰলৈ নি দেখাই দিছোঁ বাতিটো, একদম পূৰা চাফা পানী ওলাইছে, মানে ইয়াত লেতেৰা ধূলি বালি একো নাই, গোটেইখিনি শেষ হ'ল। তাৰপিছত মই কেৰাহীখন জুইত পাতি দিলোঁ গৰম হ'বৰ কাৰণে। কেৰাহীখন গৰম হৈ দিয়াতে সৰিয়হৰ তেল দিছোঁ। সৰিয়হৰ তেলখিনি যেতিয়া গৰম হৈছে, দেখিছে নহয় ধোঁৱা ওলাই গৈছে, এতিয়া মই ইয়াতে ধুই লোৱা মাছখিনি দি দিলোঁ। আৰু এইখিনি সময়ত যে এনেকুৱা এটা বিকট গোন্ধ ওলায়, সকলোৱে ভাল নাপায় বাৰু। আমাৰ আইতাইতো এইটো গোন্ধ ভাজাৰ লগে লগে আৰু ঘৰৰ পৰা বাহিৰত গৈ বহি থাকে। এনিৱে, তাৰপিছত এইখিনি অকণমান সময় মই ভাজি ল'লোঁ। 2-3 মিনিটমান ভজাৰ পিছত ইয়াতে মই কাটি লোৱা আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া হ'লে ভাল, যিহেতু এইবাৰ বজাৰৰ পৰা জলকীয়া কিনি অনাৰ পিছত ফ্ৰিজত ভৰাব থাকি গ'ল, সেইকাৰণে অলপ শুকোৱা নিচিনা হৈছে। আৰু যি কি নহওক, জ্বলাটো হ'লেই হ'ল। এতিয়া ইয়াতে মই দিম হালধি গুড়ি অকণমান আৰু দিম সোৱাদ অনুসৰি অকণমান নিমখ। আৰু মই এতিয়া এই গোটেইখিনি ফ্ৰাই কৰিম যেতিয়ালৈকে আদা, নহৰু, পিঁয়াজখিনি ৰঙচুৱা নহয় আৰু অকণমান কোমল নহয়, মানে কেঁচা ভাৱটো নোযোৱালৈকে মই ফ্ৰাই কৰিম। আৰু এইটো সময় জুইটো একেবাৰে ল' ফ্লেমত ৰাখি মই কৰি আছোঁ, যিহেতু শুকান মাছেই হয়, বেছি জুই দিলে পুৰি যোৱাৰ সম্ভাৱনা থাকে, আৰু তাতে লোৰ কেৰাহী সেয়া, আৰু কোৱান্টিটিও একেবাৰে কম, সেইকাৰণে মই একেবাৰে ল' ফ্লেমত বনাই আছোঁ। আৰু চাওক, আপোনালোকৰ মই ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে কোমল কোমল যেন দেখিছে, আৰু পিঁয়াজবোৰো কোমল হৈ গৈছে, মানে আমাৰ ফ্ৰাই হৈ গৈছে। এতিয়া আৰু এইখিনি মই ঠাণ্ডা হ'ব দিম। তাৰপিছত মিক্সাৰ জাৰত দি মই এইখিনি পেষ্ট বনাই ল'ম। আৰু যদি শিলৰ পাতা হয় বেছি ভাল লাগে খাবলৈ, কিন্তু আজিকালি সময়ৰ অভাৱ, আৰু সেইকাৰণে মই মিক্সাৰ জাৰতে দিছোঁ। কেনেকৈ পিচিব লাগে আপোনালোক সকলোৱে জানে, তথাপিও মই দেখাই দিছোঁ বাৰু। প্ৰথমতে অলপ মিক্সাৰ জাৰটো মাৰি ল'লোঁ, মানে খুন্দি লৈছোঁ, আৰু দেখিছে নহয় অলপ গোটা গোটা হৈ আছে, তাতে অকণমান পানী দিছোঁ। আৰু কোনোবা ইচ্ছা কৰিলে এইখিনি পানীৰ সলনি নেমুৰ ৰস দিব পাৰে, নেমুৰ ৰস দিলে অকণমান টেঙা হয়। এনেকৈয়ে মই মাছখিনি মিক্সাৰ জাৰটোত মই খুন্দি ল'লোঁ, আৰু আমাৰ চাটনি ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু প্লিজ লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আজিৰ ৰেচিপিটো, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। সঁচাকৈ এই ৰেচিপিটো গৰম ভাতৰ লগত খাবলৈ যে ইমান বেছি সোৱাদ হয়, এবাৰ যিয়ে এই বস্তুটোৰ জিভাত লাগে, ইয়াৰ সোৱাদ কেতিয়াও পাহৰিব নোৱাৰে। বাৰু, আমি এতিয়া গৰম ভাতৰ লগত খাওঁ, আৰু আজিলৈ এৰিছোঁ। তেনেহ'লে আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, বাই বাই।